हेलो एवरीवन সকলোৱে কেনে আছে নিশ্চয় সকলোৱে ভালে কুশলে আছে আজি বহুত দিনে হৈ গল মই একো ব্লগ দিয়াই নাই আপোনালোকক গতিকে ভাবিলো আজি দিও আজি তেজপুৰলৈকে যাও মোৰ আজি মেকআপ এটা আছে মোক কৰিব মই যেহেতু মেকআপ শিকি আছো মুজিদা শেখ ইনষ্টিটিউটত তেজপুৰত গতিকে আপোনালোকক লৈ যাও আজি মোৰ ওপৰত মেকআপ কৰিব গতিকে আপোনালোকক সকলো দেখাম গতিকে আৰু এজাগাত যাম বুলি ভাবিছো তেতিয়া হলে কলে যাম এতিয়া নকওঁ যেতিয়া যাম মই তেতিয়া কম তেতিয়া হলে বলক মোৰ লগতে কত যাও কেনেকৈ কি কৰো আপোনালোককো দেখাই লৈ যাও তেতিয়া হলে বলক মই তেজপুৰ আহি পালো মেকআপ ক্লাছত আহি পালো এতিয়া মোক মেকআপ কৰি আছে আপোনালোকক একদম ফাইনেল লুকটো দেখুৱাম চাই থাকক আৰু কেনেকুৱা হৈছে জনাব দেই মোৰ লগৰজনীয়ে কৰি আছে আই মেকআপ ডান আপোনালোকে এটা কথা জনাবচোন মই নেক্সট ভিডিও মেকআপ টিউটোৰিয়েল বনাম বুলি ভাবিছো আপোনালোকে জনাব কোনটো কালাৰৰ বা কি মেকআপ টিউটোৰিয়েল বনাম আপোনালোকে সাজেষ্ট কৰিব The final simple bridal look আপোনালোকে কেনেকুৱা হৈছে জনাব কিন্তু দেই মেকআপ ক্লাছৰ পৰা আহিলো এতিয়া জাহাজ ঘাটত আহিছো তেজপুৰত খুব ভাল লাগিছে এতে মানুহ তেনেকৈ নাই চাও খুব ধুনীয়া এটা সিনাৰী ভিডিওৰ অডিওটো মই মিউট কৰিবলগীয়া হৈছে কাৰণ তাতে বহুত হুলস্থুল হৈ আছিল ভিডিওটোত মই এইটোৱে কৈ আছিলোঁ যে মোৰ মেকআপ কোৰ্স শিকা কমপ্লিট হৈ গৈছে আপোনালোকে যদি বিচাৰে যিকোনো মেকআপৰ কাৰণে মোক কন্টেক্ট কৰিব পাৰে মোক বুক কৰিব পাৰে নাম্বাৰটো ডেসক্ৰিপচন বক্সত পাই যাব তেজপুৰৰ জয়মতী পথাৰত গ্ৰন্থমেলা বহিছে গতিকে আমি গ্ৰন্থমেলাখন এবাৰ চাই আহোঁ বুলি ভাবিছো কি পায় আপোনালোককো দেখুৱাম কেনেকৈ পাতিছে এইবোৰ দেখুৱাম তেতিয়া হলে বলক ইয়াৰ পৰা হৈ গল আৰু চালো এতিয়া জয়মতী পথাৰলৈকে যাওঁ বলক Solar Village. Tax again, Economic Department and Environmental Department. Wow, সঁচাকে বহুত ধুনীয়া Economic Department and Environmental Department. Solar Village.
বহুত ধুনীয়া বনাইছে ৱাও ভাল লাগিছে আজি কিমান দিন বা দুদিন ন আজি সেকেন্ড ডে চাগে আজিহে আহিলো খুব ভাল লাগিছে যে বিভিন্ন ধৰণৰ সৰু পোৱালিৰ পৰা আদি কৰি সৰু পোৱালিৰ কিতাপ ডাঙৰৰ কিতাপ পুথি ৰন্ধন প্ৰণালী সকলো ধৰণৰ এটা কিতাপ পাব ইমান ভাল লাগিছে নহয় আপোনালোকে আহিবচোন তেজপুৰতে আহিছেই এখন আছে জয়মতী পথাৰত ত্ৰিবেণীৰ ওচৰতে যিটো ৰাস্তা আছে সেইফালে সোমাই যায় ৱাও এইবিলাক আৰ্ট হয় বহুত ধুনীয়া কোনে কোনে আঁকিছে জানো ঢেঁকী আচ্ছা এটা কিনিব পাৰিব প্ৰাইচ লিখা আছে সঁচাকে এইখন চোৱাচোন চহৰ টাউন বনাইছে যে মই ভাল লাগিছে ন এইখন গাঁও এখন চোৱা না ৱাও বহুত ভাল বনাইছে চয়নিকা মেধি বহুত ধুনীয়া আমাৰ যাবলৈ হ'ল সন্ধিয়াও হৈ আহিছে আৰু বতৰটোও বেয়া গতিকে লাহেকৈ ওলাওঁ আৰু এদিন পাৰিলে আহিম আজি কিন্তু এখনো কিতাপ লিখিছোঁ হয়তো গাড়ীও কিনিব পাৰিব দেই ফৰ চেল লিখা আছে আমাৰ যাবলৈ হৈ গ'ল আমি যাওঁ বাই বাই আৰু এদিন আহিব লাগিব ঐ ৰ'বা এতিয়া ডাইৰেক্ট ঘৰ বহুত সন্ধিয়া হৈ গৈছে আৰু বতৰ পুৰা গুৰুম গুৰুম কৰি আছে পুৰা বৰষুণ আহিব গতিকে ডাইৰেক্ট ঘৰ যাব লাগিব ঠাণ্ডাও লাগিছে ৰে মমতা কালি সেইখন এক্সপ'ত যাব লাগিব দেই কালি অহাৰ টাইমত আৰু ভিডিঅ'টো কৰা নহ'ল আৰু এণ্ডিঙো কৰা নহ'ল ভিডিঅ'টো মই এডিট কৰিব যাওঁতেহে গম পাইছোঁ যে মই ভিডিঅ'টো এণ্ডিঙে কৰা নাই বাছত আহিছিলোঁতো বাছত বহুত ভিৰ আছিলে মই কৰিবই নোৱাৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাইছে আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব লাইক কমেণ্ট কৰিব আৰু যদি চেনেলটোলৈ যদি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ